হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সমগ্ৰ অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। সকলোৰে আৱেগ হৈ পৰিছে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন, যিখন চিৰিয়েল চাই সকলোৰে মন খুলি হাঁহিব পাৰে। এইবাৰ কে মোহন উভতি অহাৰ পাছতেই আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বেহাৰবাৰী ত্যাগ কৰিলে। হয়, এইবাৰ সকলোৱে প্ৰিয় বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ পৰা আঁতৰি গৈছে জনপ্ৰিয় অভিনেত্ৰী মণি বৌ অৰ্থাৎ পাপৰি বৰা। পাপৰি বৰাই বেহাৰবাৰী এৰি তেওঁ নিজ প্ৰডাকশ্যনৰ এখন ৱেব ছিৰিজ আৰম্ভ কৰিছে, যি ৱেব ছিৰিজখন অহা 28 জানুৱাৰীৰ পৰা চাবলৈ পাৰিব। কে মোহন বেহাৰবাৰীত উভতি অহাক লৈ মণি বৌয়ে কি ক'লে চাই লওঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। 13 বছৰ কাম কৰিছোঁ, তাৰ মাজত কেতিয়াবা কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে, আৰু সেইখিনি অসমবাসী ৰাইজেও জানে। আজি ঘৰ এখনত সকলোখিনি মানুহে পৰিপূৰ্ণ হৈ থাকে, তাৰ মাজত এজন দুজন কেতিয়াবা নাইকিয়া হৈ গ'লেতো ঘৰখন অভাৱ অনুভৱটো হয়, কিন্তু তাৰ পিছত লাহে লাহে চিটুৱেশ্যনটো ভাল হৈ যায়। মানে ঠিক তেনেকেই আমাৰ চিৰিয়েলখনো এতিয়া চিৰিয়েল নহয়তো, মানুহৰ প্ৰত্যেকৰে ঘৰে ঘৰে আৱেগ হৈ গ'ল সকলোৰে মাজত। গতিকে অকণমান বেয়া লাগিছিলে, তাৰপিছত আকৌ নৰ্মেল হৈ গ'ল। মই এই বিষয়টোৰ ওপৰত শেষ আপোনাক এটা প্ৰশ্ন কৰোঁ, একদম পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ। আপুনি মণি বৌ আৰু কে পাপৰি বৰা আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত এতিয়া বাহিৰত এটা বুবু বাবা হৈ থাকে যে এখন সামাজিক মাধ্যমত শীতল এখন যুদ্ধ চলি আছে, কি হৈছে এই কথাটো? আচলতে চাওক, যেতিয়া মানুহক মানে চিনি পায় মানুহে, অসমবাসী ৰাইজে হওক বা আন সকলোৱে যেতিয়া মানুহক বেছিকে চিনি পায়, বেছি মৰম যেতিয়া কৰে, যেতিয়া বেছিকে ভাল পায়, তেওঁলোকৰ অন্তৰত আমি সোমাই গলো। সেইকাৰণে অকণমান নেদেখিলে বা কিবা হলে অনেকখিনি প্ৰচাৰ হ'ব পাৰে। সেইবুলি এনেকুৱা নহয় যে আমাৰ মাজত বেয়া হৈ আছে, সেইটো থাকিব পাৰে, স্বাভাৱিক কথা। এতিয়া ৰাইজে দুখ পাই আছে অন্তৰত, সেইকাৰণে কিবা কিবি ওলাই আছে। আৰু মই ভাবো যে বিতৰ্ক যিটো ছচিয়েল মিডিয়াত হৈ আছে, সেইটো আচলতে বিতৰ্ক বুলি নাভাবো, মই আশীৰ্বাদ হিচাপে লওঁ। শীতল যুদ্ধখন চলি থকাটো হয় নহয়? শীতল যুদ্ধ মই সেইটো ক'ব নোৱাৰিম, কাৰণ মোৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ একো নাই। কাৰণ মই আজি 2-3 মাহে মোৰ নিজৰ কামত লাগি আছো। মই সদায় মনতে ভাবিছিলো যে সদায়তো আমি আজি 13 বছৰে চিৰিয়েলখন কৰি আছো, তাৰ মাজত যদি মই নিজাকে কিবা এটা কৰিব পাৰো, তেতিয়া মই ভাবিম যে মই ক'ৰবাত অকমান হলেও সফল হৈছো মানে। আৰু এতিয়া যিহেতু মোৰ নিজৰ মানে কাম এটা আহি আছে, ভাল খবৰ এটা। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোনত হৈৰম তোমাৰে দিতে।